মই অসমীয়া, সঁচাকৈ অসমীয়া। কাতৰ প্ৰাৰ্থনাটো নগলিল পাষাণ হৃদয়। ৰাতিপুৱা বাতৰি কাকত ফেচবুকৰ বাতৰিবোৰে অশান্ত কৰি তোলে মোৰ মনটো। ভয় লাগিছে আজি নিজৰ আপোন ভাই ভনীলৈ। শুই উঠিয়ে মাৰ ফোন, ঘৰলৈ উভতি আহ, নালাগে চাকৰি কৰিব। কিয়নো সৰলতাৰ সুযোগত কিজানি মই নিজে নিসংগতাৰ বলি হৈ যাওঁ। লাজ লাগিছে আজি নিজকে, ধিক্কাৰ দিছোঁ সকলোকে। নিজৰ মাটিত নিজৰ ভূমিত স্বাধীনভাৱে ফুৰিবলৈ ভয় লাগিছে। কি ভুল আছিল সিহঁতৰ? নিজৰ মাতৃভূমিৰ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য বিনা অনুমতিত উপলব্ধি কৰাটো কি পাপ আছিল? নে সংগীতেৰে নিজৰ অসমৰ মাটি বায়ু সেৱন কৰাটো দুখ আছিল? প্ৰাণ ভিক্ষা কৰি উন্মাদ জনতাক কৈছিল, মই অসমীয়া, মোৰ মাৰ নাম ৰাধিকা দাস, দেউতাৰ নাম গোপাল দাস, মই অসমীয়া। তেজেৰে লুতুৰি পুতুৰি দেহাৰে প্ৰাণ ভিক্ষা কৰিছিল। হয়তো সিহঁতে পাহৰি গৈছিল এতিয়া আৰু এখন অসমীয়াৰ অসম নহয়। পাহৰি গৈছিল অসমীয়াই অসমত ভৰি দিবলৈ লাগিব অনুমতি। ভুল হলো সিহঁতৰ। মোৰ ভাই ভনীহঁত, তহঁতে কিন্তু পাহৰি নাযাবি দেই, নহলে তোৰ মোৰো গতি একেই হ'ব। সঁচাই কান্দি উঠিছে মনটো, হাহাকাৰ কৰি উঠিছে। নিজকে হাজাৰ বাৰ প্ৰশ্ন কৰিছো, আমি জীৱশ্ৰেষ্ঠ মানুহ নে মানৱ জাতিৰ তেজ খোৱা জন্তু?